আৰু এই ৰাস্তাখিনি ইমান ঠেক যে মানে দেখি গমে নাপায় ৰাস্তা আছে নে নাই। তো বলক মই দেখুৱাই আছো গোটেইখিনি। জোচ থাকিলে পাৰি আহিব, কিন্তু বাইক লৈ আহি গাইছ কি কম, কি মজা লাগিছে, কি আল্টিমেট জেগা। চাওক না গাইছ, কেনেকুৱা মজা এটা। তো এইখিনিয়ে নহয়, আৰু এনেকুৱা বহুত ধুনীয়া ধুনীয়া ঠাই আছে। মায়ঙত নাযাবি, মায়ঙত গ'লে যদি ডেকা ল'ৰা মায়ঙত গৈছে ৰাখি থৈ দিব। আৰু গাইছ সেই আছো আজি মায়ঙত। মন্দিৰো পাব, এইটো গণেশ মন্দিৰ এটা খুব ধুনীয়া মন্দিৰ। তো গাইছ ক'ত যাম গম পাইছে, সেইটো আমি যাই আছো চনকা। আৰু এতিয়া বাজিছে 8:10 ৰাতিপুৱা। নুনমাটিত আছো, নুনমাটিৰ পৰা গৈ আছো। আৰু কিমান টাইম লাগে আৰু কেনেকে যাব লাগিব সেইখিনি সকলো দেখুৱাই আছো, ভিডিঅ'টো একদম শেষলৈ চাব। আৰু এই বাইক ৰেডি কৰি থৈ দিছো, আমি দুইজন যাই আছো। আৰু পালো নাৰাংগী, আৰু চাওক ইয়াৰ পৰা যাম আৰম্ভ হৈছে দেয়াৰ। আৰু চাওক এয়া গাইছ চন্দ্ৰপুৰ, চন্দ্ৰপুৰত আজি মামা আহিব, আৰু সেইকাৰণে মামীসকলৰ পুৰা দৌৰা দৌৰি। আৰু গাইছ আহি আহি আমি এটা ধুনীয়া জেগা পাইছো। এই চাওক ইফালে পুৰা ব্ৰহ্মপুত্ৰ পাৰত, আৰু কুঁৱলী পুৰা বগা হৈ আছে, তাৰমানে অলপ দূৰ দেখাই নাপায় ইফালৰ পৰা সিফাল। আৰু গাইছ ইয়াতে আমি চন্দ্ৰপুৰ পাৰ হৈ আহিলো, আৰু ইয়াত আজি মামাৰ মিটিং আছে। মিটিঙৰ কাৰণে মামীসকল যাই আছে, আৰু বহুত যাম, তাৰমানে 3 কিলোমিটাৰ মান আহি পাল, মানে এনেকে যাম, বহুত যাম, তাৰমানে 3 কিলোমিটাৰ আহিবই নোৱাৰি, তাৰমানে লাহে 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 আহি আহি বহুত টাইম হ'ল। আৰু এই চাওক মামীসকল আহি আছে মামাৰ মিটিঙত। তো সেইকাৰণে যাম, আৰু নাজানো ইফালে কিমান যাম পাম, দেৰি হ'ল সেইকাৰণে, বহুত দেৰি হ'ল। এই চাওক ইফালে এই মামীসকল যাই আছে। মানুহ মানুহ হাজাৰ হাজাৰ মানুহ, বাপৰে বাপ, ক'ত যে আছিল ইমান মানুহ। ইহা পে ৰুকনে কা নাই ৰে বাবা, হামকো জানা হে তো চলো। ইটো চাইডে বহুত ঠাণ্ডা, তাৰমানে ঠাণ্ডাতে একদম হাত চাত কঁপি গৈছে, গা চা একদম পুৰা ঠাণ্ডা লাগি গৈছে। আৰু এইফালে পিকনিকৰ বাছ টাছ আহি আছে, ভাবি ললে ইয়াতে চাহ একাপ খাই লওঁ ধুনীয়াকে। আৰু পিকনিকৰ ঢেৰ বাছ আহি আছে, ধুনীয়া গাড়ী আহি আছে। তো আগতে চাহকাপ খাই লওঁ আমি বঢ়িয়াকে, গজা আৰু চাহ। এইটো চাইডে তাৰমানে বহুত ঠাণ্ডা, আৰু চাহকাপ খোৱাৰ পিছতহে অলপ গাটো গৰম গৰম লাগিছে। গাইজ গৈ আছো, এতিয়াও চনকা গৈ পোৱা নাই, আৰু আমি অন দা ৱে ৰাস্তাতে আছো। মে বি এইখিনি ঠাই মায়ং চাগে, নাজানো একজেক্ট, মায়ং হ'ব পাৰে। আৰু ইয়াতে চাওক কি ধুনীয়া ধুনীয়া ঠাই আছে এইবিলাক, আৰু তাতে আছে জুবিন দা, কোনোবাই আঁকিছে ইয়াতে ধুনীয়াকে, মই ভাগৰা নাই। জুবিন দাক ইয়াত ধুনীয়াকে আঁকি থৈ দিছে। আৰু গাইছ এই ঠাইখিনি ইমান ভাল লাগিছে, তাৰমানে এইবিলাক চাওক, তাৰমানে এইটো পবিতৰা ৰাস্তা, যিহেতু বেছি দূৰ নাই, আৰু অলপ দূৰ গ'লে পবিতৰা পাম। আৰু সেইকাৰণে মানে এইবিলাক ঠাই এনেকুৱা লাগিছে, পবিতৰাৰ আশে পাশে যিখিনি ঠাই আছে এনেকুৱাই ঠাইখিনি, আৰু খুব ধুনীয়া জেগাখিনি। তাৰমানে এই জেগাখিনি দেখি মই আপোনালোকক দেখুৱাবৰ মানে ইচ্ছা গৈছে, সেইকাৰণে দেখুৱালো। আৰু মানে সঁচা কৈছো, একদম দিল খুচ হৈ যায় ইয়াৰ, কি মজা। চনকা যোৱাৰ ৰাস্তাতে এটা ধুনীয়া গণেশ মন্দিৰো পাব, এইটো গণেশ মন্দিৰ এটা খুব ধুনীয়া মন্দিৰ। আৰু মন্দিৰ চন্দিৰ মই অলপ ভাল পাওঁ, অলপমান দেখুৱাও আপোনালোকক বলক। গণেশ মন্দিৰটো সঁচা কৈছো, বাহিৰৰ পৰা দেখিয়ে ভাল লাগিছে, ধুনীয়া গণেশ মন্দিৰ এটা, ভাবিলো অলপমান আপোনালোকক দেখুৱাই দিওঁ। আৰু গাইছ এইখিনি চাওক, অ' মাই গড, অ' মাই গড, কি ধুনীয়া গাইছ, সঁচাই কৈছো, ধুনীয়া এটা গণেশ মন্দিৰ আছে ইয়াতে। এইটো চাওক গাইছ, এই শিলটো চাওক, এই কি প্ৰকাণ্ড শিল। গাইছ আগতে যে কৈছিল মায়ঙত নাযাবি, মায়ঙত গ'লে যদি ডেকা ল'ৰা মায়ঙত গৈছে ৰাখি থৈ দিব। আৰু গাইছ সেই আছো আজি মায়ঙত, হয় গাইছ, এয়া মায়ং। আৰু মই যিহেতু চনকাত আহিছো, আৰু চনকাত আহিলে আপোনালোকৰ চন্দ্ৰপুৰ চাইডৰ পৰা আহিলে, আৰু এইফালে যাব পবিতৰা, পবিতৰা গ'লে এইফালে, আৰু ইয়াতে
লিখা আছে চনকা পিকনিক স্পট। এইফালে যাব লাগিব, এইখিনি ঠাই। এতিয়া যাম আমি চনকা। পবিতৰা নেক্সট এদিন যাম, আজি নাযাওঁ। তো বলক এতিয়া ইয়াৰ পৰা গৈ আছো চনকা। ইয়াৰ পৰা যাব লাগিব অলপমান আৰু ভিতৰত। আৰু গাইজ চনকাৰ ভিতৰত সোমালে আৰু ৰাস্তাটো আৰম্ভ হয় এই এনেকুৱা ৰাস্তাৰে। এনেকে সোমাই আহিব লাগিব আৰু এনেকুৱা টাৰ্ণিং পাব। আগত এনেকে গৈ গৈ এনেকে টাৰ্ণিং আছে আৰু বহুত ওখ ৰাস্তাবিলাক। আৰু আপুনি গৈ গৈ দেখিব যে এনেকে ৰাস্তা নাই। ৰাস্তা নাই কিন্তু ৰাস্তা আছে। তাৰমানে কথাটো হ'ল বহুত টাৰ্ণিং আৰু ডাঙৰ ডাঙৰ শিলৰ মাজেৰে যাব লাগিব এনেকে। এই চাওক এনেকুৱা। আৰু বহুত আপ হয় এইটো, মানে বাইক চাইকত অলপ দিগদাৰে হয়। তথাপিও জোচ থাকিলে পাৰি আহিব। কিন্তু বাইক লৈ আহি গাইজ কি কম, কি মজা লাগিছে, কি আল্টিমেট জেগা। চাওক না গাইজ কেনেকুৱা মজা এটা। তো এইখিনিয়ে নহয় আৰু এনেকুৱা বহুত ধুনীয়া ধুনীয়া ঠাই আছে, মই দেখুৱাই আছো এইবিলাক। আৰু ৰাস্তাটো ঠেক, তাৰমানে দুখন গাড়ী ইয়াতে ক্ৰচিং কৰা দিগদাৰ, গতিকে এখন এখন পাৰ হয়। তো এতিয়া গাইজ আমি গৈ আছো মেইন পইণ্টলৈ, বনভোজস্থলীলৈ গৈ আছো। গাইজ ইয়াত আহি এনেকুৱা লাগিছে যেন মই শিলৰ ৰাজ্যত সোমাইছো। চাৰিওফালে শিল, কেৱল শিল। ৰাস্তাটোৱে শিল, শিলৰ মাজে মাজে ৰাস্তা। এই চাওক দুকাষে এনেকে শিল, এইটো চাইডেও শিল, এইটো। আৰু ৰাস্তাটো বেছি বহল নহয়, সৰু ৰাস্তা। আৰু গাইজ কি ধুনীয়া ঠাই, বিদ্যাকে কৈছো, কি ধুনীয়া ঠাই। আৰু ইয়াত এটা শিৱ মন্দিৰ আছে, ইয়াত এটা শিৱ মন্দিৰ আছে। আৰু ইয়াৰ পৰা গাইজ এইখিনি নাজাৰা চাওক। অ' মাই গড, কি মজা ঠাই। এয়াই হৈছে চনকা। আপুনি ইয়াত আহক, ইমান ধুনীয়াকে এনজয় কৰিব পাৰিব। কি ধুনীয়া ঠাই। আপুনি ভাগৰ লাগিলে ইয়াত আহি বহিব পাৰিব এনেকে। এনেকে বহক, এনেকে বিন্দাছ আৰু এনেকে ধুনীয়াকে মুকলি আকাশৰ তলত ধুনীয়াকে ফ্ৰেছ অক্সিজেন গ্ৰহণ কৰক। কি মজা। আৰু গাইজ মই এতিয়া আপোনালোকক দেখুৱাই আছো চনকাৰ আটাইতকৈ ফেমাছ আৰু বিখ্যাত। কিহৰ কাৰণে বিখ্যাত সেইটো দেখুৱাই আছো। এইটো, এই দুটা প্ৰকাণ্ড প্ৰকাণ্ড শিল। আৰু আপোনালোকে হয়তো গম পাইছে যে ইয়াৰ পিছফালে ৰাস্তা নাই। ৰাস্তা নাই মানে ৰাস্তা আছে ইয়াৰ পিছফালে। আৰু এই ৰাস্তাখিনি ইমান ঠেক যে মানে দেখি গমেই নাপায় ৰাস্তা আছে নে নাই। তো বলক মই দেখুৱাই আছো গোটেইখিনি। মানে আচৰিত লাগে এনেকুৱা, ইফালৰ পৰা গাড়ী আহিলে গমেই নাপায়, সিফালৰ পৰা গাড়ী আহিলেও গমেই নাপায়। মানে ৰাস্তাটো এখন বাছ হয়তো কিবাকে সোমাব পাৰে। ইয়াতে গাইজ সমূহ ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা দিয়াৰ লগতে জুবিন দাকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। এয়া জুবিন দা। তো গাইজ এতিয়া পাই গলো চনকা। দেখা পাইছে মোৰ পিছফালে এয়া চনকাৰ পিকনিক প্লেচটো। বাইক চাইক থৈ দিলো, ইয়াতে পাৰ্কিং আছে। পাৰ্কিঙৰ চিন্তা নাই, পাৰ্কিং চাৰিওফালে পাৰ্কিং আছে। ৰিজৰ্ট বিলাক আছে, ৰিজৰ্টতো পাৰ্কিং কৰিব পাৰে ধুনীয়াকে। আৰু এতিয়া মই দেখুৱাম চনকাৰ যিখিনি পিকনিক প্লেচ সেইখিনি অলপমান দেখুৱাম। আৰু ইয়াতে টেণ্ট বিলাক আছে, যিটো আপোনালোকে আহিলে ইয়াতে নাইট ষ্টে কৰিব পাৰে। এইবিলাক ঘৰবিলাক আছে সৰু সৰু, সেইবিলাক মই দেখুৱাই আছো আপোনালোকক। এতিয়া চাব আৰু দেখুৱাম মই চনকাৰ যিখিনি ভাল ভাল লগা ঠাই আৰু কি কি আছে কি কি নাই গোটেইখিনি ধুনীয়াকে দেখা পাব ভিডিঅ'টোত। আপুনি আহি যদি আপোনাক এনেকুৱা ঘৰ লাগে পিকনিক খোৱাৰ কাৰণে, তেতিয়াহ'লে কমিটিৰ লগত যোগাযোগ কৰিলে হ'ল। এনেকুৱা ঘৰো দিব আপোনালোকক বনাই। আৰু নিজাকেও কৰিব পাৰে, নিজাকেও বহুত ঠাই আছে, নিজাকেও কৰি ল'ব পাৰে। আৰু লাগিলে কমিটিক ক'লে এনেকুৱা ঘৰো দি দিব। চাৰিওফালে আছে, এইবিলাক আছে, ইফালেও আছে, ইফালেও আছে, বহুত আছে। আৰু আপোনালোকে আহি ৰাতি ইয়াত ষ্টে কৰিব পাৰে। ষ্টে কৰাৰ কাৰণে এইবিলাক কটেজ আছে কিছুমান, মই দেখুৱাই দি আছো কটেজ বিলাক। ইয়াতে কিন্তু আহি থাকি ভাল লাগিব, ৰাতি মজা লাগিব। এনেকুৱা কটেজ, কম্বল চম্বল দিয়া আছে ধুনীয়াকে। ইয়াতে দুজন তিনিজন ধুনীয়াকে থাকিব পাৰে। তিনিটা গাৰু আছে মানে তিনিজন থাকিব পাৰে আৰু ধুনীয়াকে। এনেকে বহুত কেইটা আছে, থাকিব পাৰে। জুই থুই ৰাতি ধৰে, মজা লাগিব কিজানি থাকি। মই গাইছ একচুৱেলি পিকনিক খাবলৈ অহা নাই, ইয়াত পিকনিক খোৱা চাবলৈ আহিছো। কোনে কেনেকে খায়, কোনে কি খাই আছে। একচুৱেলি চনকাখন ভাবিছিলো আপোনালোকক অলপমান দেখুৱাম। মই আগতে আহিছো, চাইছো, তথাপি আপোনালোকক দেখুৱাৰ কাৰণে মই আজি আহিছো।
এফালে কেৱল বালি 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 আৰু ইফালে এখন ধুনীয়া পাহাৰ আছে গাইজ আৰু ইফালে পুৰা বালি 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 ইফালে যিমান দূৰলৈ চাই বালি 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 আমি গাইজ একচুৱেলি পিকনিক খাবলৈ আনিছিলোঁ পিকনিক চাবলৈ আহিছিলোঁ তথাপি এইখিনি আৰু যি ৰাস্তাতে পালোঁ সেয়ে লৈ আহিলোঁ আৰু ইফালে কণী আছে কণী ব্ৰেড কোল্ড ড্ৰিংকছ চিপছ এয়ে আৰু গাইজ এইখিনি সময়ত চাওক মানুহ চাৰিওফালে মানুহ 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 মানে বহুত মানুহ হৈছে পিকনিক খোৱা মানুহ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলাৰ এইবিলাকো আছে কিছুমানে নাচি আছে কিছুমানে ডান্স কৰি আছে কিছুমানে ৰিলছ বনাই আছে কিছুমানে ব্লগ বনাই আছে মুঠতে পুৰা এনজয় কৰি আছে কিছুমান ৰান্ধনীয়ে ৰান্ধি আছে মুঠতে পুৰা এনজয় তাকে কৈছো গাইছ মই আহি কিন্তু বিৰাট ভাল পাইছো আপোনালোকে আহিব আৰু ইয়াত পিকনিক খোৱাকে আহিব মোৰ নিচিনা ঘূৰা ঘূৰি কৰিব নাহিব পিকনিক খোৱাকে আহিলে বিৰাট ভাল পাব সঁচাই কৈছো বিৰাট ধুনীয়া জেগা আৰু ইয়াতে বহু কেইখন ৰিজৰ্ট আছে খুব ধুনীয়া ধুনীয়া ৰিজৰ্ট তাৰে ভিতৰত মই দুখনমান ৰিজৰ্ট দেখুৱাম আপোনালোকক আৰু এইখন ৰিজৰ্ট চাওক গাইছ ইয়াৰে গেটখন চাওক কি ধুনীয়া দুটা খোলৰ আকৃতিত বনোৱা আছে গেটখন মানে খুব ভাল লাগিছে আৰু এইখন হৈছে ৰিজৰ্টখনৰ ভিতৰ চাইড গাইছ আৰু ইয়াতে জুবিন দাৰ এটা গীটাৰ বনোৱা আছে ৰিজৰ্ট পিচ ফায়াৰ এইখন ৰিজৰ্টত গাইজ ষ্টে কৰাৰ কাৰণে ৰাতি ষ্টে কৰিব পাৰে ইয়াতে ধুনীয়া ধুনীয়া কটেজ আছে কিছুমান আৰু ইয়াৰ নামবিলাক চাওক কলং কপিলি আৰু গাইজ কি ধুনীয়া দেখিছেনে এনেকে চেৰিৰে উঠি যাব লাগিব উঠি গৈ আপুনি ওপৰত থাকিব পাৰিব চাংঘৰত কি মজা সঁচাকৈ কৈছো গাইজ ইখন ৰিজৰ্ট খুব ভাল লাগিছে আৰু আহিলে গাইজ এইখন ৰিজৰ্টত থাকিব খুব ভাল পাব আৰু গাইজ ইয়াত এখন ইক' কেম্পো আছে চনকা ইক' কেম্প আৰু গাইজ ইয়াৰে লোকেশ্যনটো চাওক ঠাইখিনি চাওক গাইজ ইয়াতে সৰু ল'ৰা ছোৱালী খেলা সামগ্ৰীখিনি কিছু আছে আৰু গাইজ ইয়াতে চনকাত অহা ৰাস্তাটো মই অলপমান দেখুৱাম ৰাস্তাটো এনজয় কৰক উইথ এ মিউজিক
তো গাইছ এয়াই আছিল চনকা ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কমেণ্ট কৰিব তো নেক্সট এটা ধুনীয়া ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই পলাশ দা আজি আপুনি পৰঠা খুৱাব লাগিব কিন্তু বলক বলক মই 2খন পৰঠা খাম